নমস্কাৰ, মৃদু ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছ মাৰিব আহিছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। আহকচোন চাওঁ কিমান মানুহে মাছ মাৰিছে। মোৰ জাকৈখন যোৱাবাৰে অনা হয়, সেইবাবে অলপ ভাঙিছে। আপোনালোকে চাই নাহাঁহিব আকৌ। এইখন পথাৰত বহুত মাছ পোৱা যায় বাবে মানুহ দেখিছেনে কিমান আহিছে। জাল লৈছে, জাকৈ লৈছে। এনেকৈ মাছ মাৰি সঁচাকৈ বহুত ভাল লাগে। আমি যিহেতু গাঁৱৰে ছোৱালী বা বোৱাৰী, এনেকৈয়ে মাছ মাৰি পথাৰত ৰুই ডাঙৰ দীঘল হৈছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন। মাছ কিমান পালোঁ দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাককচোন। এয়া হাতেৰে ধৰিছে চাওকচোন। এইজনী মোৰ ভণ্টি, তাই জাল মাৰিছে। সেইটো দি থৈ আহোঁ। আহকচোন এতিয়া মই কিমান মাছ পালোঁ চাওঁ। এয়া আপোনালোকক জাকৈখনতে বাকী দেখুৱাই দিছোঁ। চাওকচোন, কাৱৈ, পুঠি আৰু এটা ৰৌ মাছো পালোঁ মই, সেইটো চাওকচোন। ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে জনাবলৈ নাপাহৰিবচোন।
মোৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।